তথাপি মই দুটামান কথা ক'ব বিচাৰিম, যিখিনি কথা কেৱল শৰীয়তুল্লাহ মেমৰিয়েল একাডেমীৰ কাৰণে নহয়, আমাৰ এই গোটেই কুন্তলী গৰৈমাৰী অঞ্চলৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ উদ্দেশ্য কৰি মই কথাখিনি কওঁ। এই যে আপোনালোকে আলোচনা কৰিলে যে এইবাৰ আমাৰ এই অঞ্চলৰ ৰিজাল্ট বৰ বেছি এটা ভাল নহয়, আমি কিন্তু লক্ষ্য কৰিছোঁ যে আমাৰ অঞ্চলত যি সময়ত চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা পানীত হাঁহ নচৰাৰ নিচিনা, সেই সময়ত আমাৰ এই অঞ্চলসমূহত কিছুমান ব্যক্তিগত খণ্ডৰ বিদ্যালয় গা কৰি উঠিছিল। আৰু সেইকাৰণেই আমাৰ এই অঞ্চলৰ শিক্ষা ব্যৱস্থাটো এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে ধৰি ৰাখিবলৈ যি প্ৰয়াস কৰিছে, তেওঁলোকে বহু ক্ষেত্ৰত সফল হৈছে। কিন্তু মই কম, ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে যিহেতু দায়িত্ব লৈছিল শিক্ষা ব্যৱস্থাটোক উন্নত কৰাৰ কাৰণে, গতিকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ এই দায়িত্ববোধক আমি এনেই যাব নিদিওঁ। সেই দায়িত্ববোধটো তেওঁলোকে তেওঁলোকৰ কৰ্মৰাজিৰ মাজেৰে আমাক দেখুৱাব লাগিব যে তেওঁলোকে সঁচা অৰ্থত যি উদ্দেশ্যেৰে বিদ্যালয়সমূহ আৰম্ভ কৰিছিল, সেই উদ্দেশ্যত তেওঁলোকে তাতেই স্থিৰ আছে। আমি শেহতীয়াভাৱে দেখিছোঁ যে আমাৰ এই অঞ্চলসমূহৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত বাহিৰৰ পৰা গায়ক গায়িকা অনাৰ এটা খুব ডাঙৰ প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে। ৰাতি 12টা-1টালৈকে কোনে কিমান ডাঙৰ ডাঙৰ গায়ক গায়িকা আনিব পাৰে, তাৰ এটা প্ৰতিযোগিতা। কিন্তু আমাৰ এই পিছপৰা অঞ্চলসমূহত বাহিৰৰ ডাঙৰ ডাঙৰ গায়ক গায়িকা আনি নৃত্য কৰি গান শুনি আমাৰ অঞ্চলৰ মানুহে কি কৰিব? আমাক লাগে আমাৰ পিছপৰা, আমাৰ দৰিদ্ৰ অভিভাৱকৰ ল'ৰা ছোৱালীক উচিত শিক্ষা দিয়া, তেওঁলোকক মানসম্পন্ন শিক্ষা দিয়া, যিটো হয়তো চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহে দিব পৰা নাই। সেইটো আপোনালোকে দায়িত্ব লৈছে, আপোনালোকে দিব লাগিব। মই ইয়াৰ পৰাই আমাৰ গৰৈমাৰী কুন্তলী অঞ্চলৰ সমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক আহ্বান জনাইছোঁ, আপোনালোকে এই ব্যৱস্থাটোক পৰিৱৰ্তন কৰক। ৰাতি 12টা-1টালৈকে আপোনালোকে বাহিৰত আউটডোৰত ডাঙৰ ডাঙৰ মঞ্চ কৰি ডাঙৰ ডাঙৰ গায়ক গায়িকা নৃত্যশিল্পী আনি মনোৰঞ্জন সৃষ্টি কৰাৰ এই ব্যৱস্থাটোক আপোনালোকে বন্ধ কৰক। এইটো বন্ধ কৰিবই লাগিব। তাৰ পৰিৱৰ্তে আপোনালোকে নিজৰ নিজৰ বিদ্যালয়ৰ ইনডোৰত বিদ্যালয় সপ্তাহ পাতক। আমি দেখিম আপোনালোকে আমাৰ ল'ৰা ছোৱালীক, আমাৰ ছাত্ৰ ছাত্ৰীক আপোনালোকে কিমান শিক্ষা দিছে। কো-কাৰিকুলাৰ এক্টিভিটিছত আপোনালোকে তেওঁলোকক ছাত্ৰ ছাত্ৰীক কিমান শিক্ষা দিব পাৰিছে, কিমান এক্সপাৰ্ট কৰি তুলিছে। আমাৰ বাহিৰৰ গায়ক গায়িকা, বাহিৰৰ শিল্পী আমি চিনি পাওঁ, তেওঁলোকৰ মনোৰঞ্জন আমাক আপোনালোকৰ হতুৱাই কোনো দৰকাৰ নাই। আপোনালোকে আপোনালোকৰ কাম কৰক। আপোনালোকৰ স্কুলৰ ছাত্ৰ ছাত্ৰী ফেল মাৰিলে আমি তাক জবাবদিহি কৰিমেই। আজিৰ এই শৰীয়তুল্লাহ মেমৰিয়েল একাডেমীৰ এই মঞ্চৰ পৰা মই এই আহ্বান জনাইছোঁ, আমাৰ অঞ্চলৰ সমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত বিদ্যালয় সপ্তাহ পাতক
আৰু কি কাৰিকুলাৰ কাৰিকুলাৰ এক্টিভিটিছত আপোনালোকৰ ল'ৰা ছোৱালী আপোনালোকে এক্সপাৰ্ট কৰিলে সেইটো আমাক দেখুৱাওক। আমাক ৰিজাল্ট লাগে। আমাৰ অঞ্চলৰ শিক্ষা ব্যৱস্থাৰ ঠিক কৰাৰ দায়িত্ব আপোনালোকে লৈছে, আৰু যদি লোৱা নাই তেতিয়াহ'লে আপোনালোকে ৰাজহুৱাভাৱে কওক যে আমি শিক্ষাৰ নামত ব্যৱসায় আৰম্ভ কৰিছোঁ, পাছ ফেইল আমাৰ দায়িত্ব নহয়। এই কথাটো আপোনালোকে ৰাজহুৱাভাৱে ব্যক্ত কৰিব লাগিব। এটা দেখুৱাব হাতীৰ নিচিনাকৈ, দেখুওৱা দাঁত এটা, খোৱা দাঁত এটা, সেইটো আমি মানি নলওঁ। আমি আপোনালোকক জবাবদিহি কৰিম। এইখিনি মোৰ বাস্তৱ অৱস্থা সম্পৰ্কে আচলতে ক'বলগীয়া আছিল, কিন্তু আমাৰ ছাৰে এটা কথা ক'লে যে এজন ছাত্ৰ চৰকাৰী স্কুলত এডমিশ্যন দিয়া নাছিল, কিন্তু ইয়াত এডমিশ্যন দি তেওঁ 2nd ডিভিজন পাইছে। অৰ্থাৎ এই বিদ্যালয়খনত সেই ছাত্ৰজনক ভবা হৈছিল চাগে তেওঁ এডমিশ্যনৰ কাৰণে যোগ্য নহয়, তেওঁ আহি ইয়াত ভাল ৰিজাল্ট কৰিছে, তাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জনাওঁ। এই বিষয়টোৱেইতো আমি বিচাৰিছোঁ, এইটোৱেইতো আমি বিচাৰিছোঁ যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত তেওঁলোকে এটা পৰিৱেশ পাব, সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালী এটা পৰিৱেশ পাব। আমাৰ অভিভাৱকসকলে বহু কষ্ট কৰি টকা উপাৰ্জন কৰি নিজৰ ল'ৰা ছোৱালীক আপোনালোকৰ হাতত তুলি দিয়ে। বহুতে পইচাও দিব নোৱাৰে, ফ্ৰীত পঢ়াব লাগে। এই যে নৈতিক দায়িত্বটো আপোনালোকে লৈছে, এই দায়িত্বটো আপোনালোকে, সেই নৈতিকতাটোক আপোনালোকে ৰক্ষা কৰক। বাকী আজি যিকেইজন ছাত্ৰ ছাত্ৰী এইখন বিদ্যালয়ৰ পৰা পাছ কৰিছে, আৰু কেইগৰাকী ছাত্ৰ ছাত্ৰী অহা বছৰ পৰীক্ষা দিব বা তাৰ পাছৰ ক্লাছ যিকেইজন সাজু হৈ আছে, মই সকলোৰে কাৰণে দুটামান কথা ক'ব বিচাৰিম যে নেক্সট ষ্টেপ, আপোনালোকৰ নেক্সট ষ্টেপটো কি হ'ব জানেনে? আমি ইয়াত যিখিনি মানুহ আছোঁ, আমি সকলোৱেই ফাইনেল প্ৰডাকশ্যনৰ এটা মানে বনাই লোৱা পৃথিৱীত আমি বাস কৰোঁ। এই যে সদায় মোবাইল চাওঁ, যে মোবাইলত আমি কি চাওঁ, কোনোবাই পষ্ট কৰিছে সেইটো ফাইনেল, তেওঁ কিমানবাৰ পষ্টটো লিখিছে, কিমানবাৰ মুচিছে কাটিছে সেইটো আমি নাজানো, কিন্তু আমি যিটো চাওঁ সেইটো ফাইনেল। ভিডিঅ' এটা চাওঁ সেইটো ফাইনেল, তেওঁ হয়তো তাৰ কাৰণে 10 বাৰ 20 বাৰ 100 বাৰ ট্ৰাই কৰিছে, ফাইনেলটো চাওঁ। আমি কি চাওঁ, ক্ৰিকেট ভাল পাওঁ ন, ক্ৰিকেটত ধোনীয়ে ফাইনেল 6টো মাৰি দি ফাইনেল জিকাই ল'লে, আমি সেইটোকহে চাই ভাল পাওঁ। কিন্তু এই কামবোৰৰ, এই ফাইনেল প্ৰডাকশ্যনৰ পিছত যিটো পৰিশ্ৰম থাকে মানুহৰ, সেই দিশটো যাতে আপোনালোকে লক্ষ্য কৰে, তাৰ কাৰণে মই দুটামান কথা ক'ম যে